Hey guys, welcome back to my YouTube channel. আজি বহুত দিনৰ পিছত ভিডিঅ' দি আছোঁ। Welcome back to the new vlog. আজি এইটো কোনো মানে ক'তো যোৱা নাই, ট্ৰেভেল কৰা vlog নহয়। আজি মানে কৈ দিয়া আপোনালোকে গম পায় অসমৰ অৱস্থা বৰ্তমান ইমান বেয়া হৈ আছে বৰ্তমান এনেকা মানে কি ক'ম আৰু কিন্তু আমি নিজৰ ঘৰৰ পৰা যিখিনি পাৰিম সহায় কৰিম আগবঢ়াম আৰু প্ৰায় যিসকল আছে লগৰকেইটাৰ লগত মিলি পেলাই আমি কামটো কৰিবলৈ গৈ আছোঁ। আজি দোকানে যাম কালেকশ্যন কৰিম এটা ভাল মানে হেডেক দিয়া নাই যে তোমালোকে এইটো দিবই লাগিব কিবা এটা আৰু প্লাছ মই অনলাইনতো ডনেশ্যন ফাণ্ড ৰাইজ কৰিছোঁ। আপোনাৰ কিমানখিনি পইচা আহে চাওঁ মিলাই পেলাই আমি ডনেশ্যন আৰু মেইন বস্তু হৈছে এইফালে আমি এটা বাকচ এটা বনাই লৈছোঁ। ইয়াত আমি ফাণ্ডৰ বিষয়ে লিখি দিছোঁ আৰু এইটোত আমি যিমান পাৰোঁ কালেকশ্যন কৰিম। আমি মানে কোনো এটা দাবী ছিষ্টেমত নহয়, মানে যোনে যিমান দিব পাৰে, এটকাৰ পৰা আৰম্ভ কৰি লাগিলে কিছুমানে 1000 টকাও দিব পাৰে বা কোনোবাই 100 টকাও দিব পাৰে। আৰু ইয়াত মানে ক'বলৈ গ'লে মানে নগাঁও ইউটিউব গোটেই কমিউনিটিয়ে ইনভল্ভ আছে। মেইন আমি সেই কামখিনি প্ৰচেছটো আমি কৰি আছোঁ, আমি কৰি গ'লে আৰু বাকী গোটেইখিনিয়ে ইনভল্ভ আছে বাৰু সেইটো নাই বুলি ক'ব নোৱাৰি। তো এতিয়া যাওঁ মজাছে গৈ পিনে গোটেই ফাণ্ডখিনি মানে যোনে যিমান পাৰোঁ আমি কালেক্ট কৰোঁ আৰু আমি সাহায্যটো যাতে দিব পাৰোঁ। মানে এই দিনৰ ভিতৰতে যদি দিয়ে তেতিয়াহে দিয়া তেতিয়াতো যদি চৰকাৰ হেৰি হৈ যাব, কিন্তু তেতিয়ালৈকে মানুহ কেনেকৈ চলিব? সেইকাৰণে এইকেইদিনৰ ভিতৰতে হেৰি কৰোঁ যাওঁ। এনলাইট গেছ আমি ভালেখিনি দূৰ আহি গ'লোঁ। এতিয়া এইখিনি পালোহি এতিয়া হেৰি এই চিচিখিনি পালোহি আৰু বহুত মানে সহায় কৰিছে। বহুত ভাল লাগি আছে মনটো এনেকুৱা মানে নগাঁও মানে ইউটিউবৰ প্ৰতি এটা মৰম আছে, ভাল পোৱা আছে। সেইখিনি লাগে মানুহৰ পৰা আৰু বেছি একো নাই। ট্ৰাষ্ট কৰিছে, এইটো আমি এইটোৱে ট্ৰাষ্ট কৰি মানুহে আমাক হেল্প কৰিছে, তো এইটো বেছি ভাল লাগিছে। আৰু আমিও চাওঁ যিমানখিনি পাৰোঁ আমি সহায় কৰি পেলাই যাতে যিখিনি বান পাইছোঁ মানুহ যিখিনি মষ্টলি এফেক্টেড হৈ আছে সেইখিনি মানুহ আপোনালোকে যদি কিবা সহায় এপেকেট বিস্কুট দিও যদি সহায় কৰিব পাৰে সেইটো বহুত ডাঙৰ কথা। এতিয়া এইখিনি সময় মানুহৰ কাৰণে বহুত এটা গুৰুত্বপূৰ্ণ আৰু কিয়নো এতিয়া যেনেকৈ এফেক্ট হৈছে আমাৰ অসমৰ অৱস্থা বহুত বেয়া, মানে একদম চাব লগা নাই আৰু এনেকুৱা। তো আমি কিবা এটা চেষ্টা কৰি আছোঁ। নগাঁও ইউটিউবাৰ যিহেতু আমি ৰাইজৰ কাৰণে কাম কৰি যাওঁ আৰু সদায় কৰি যাম। তেতিয়া অকণ আগলৈ যাওঁ, আগলৈ গৈ পিনে কিমান কি হয় কৰি পেলাই সেইটো দেখাই আছোঁ। ভাল লাগিছে বাকী চাই গাইজ কি বৰষুণ এইখিনি বানপানী হোৱাৰ পিছত এইখিনি ৰ'দ কেনেকুৱা ৰ'দ দি আছে আৰু সেইটো ৰ'দতো যে মানে মানুহখিনিয়ে এইটো সহায় কৰি আছে যে মানে ভাল লাগিছে মানে দিয়াটো একো ডাঙৰ কথা নহয়। দিয়াটোতো চবেই দিব পাৰে, কিন্তু ভৰসা এটা যে কৰিছে মানে ভৰসাটো কৰিছে সেইটো বহুত ডাঙৰ, ট্ৰাষ্টটো ডাঙৰ কথা। এতিয়া যাওঁ কিমান দূৰ পাৰোঁ কৰোঁ, কৰি পিনে যাওঁ আৰু কেনেকুৱা ভাল লাগিছে। ভাল লাগিছে মানুহে যে ইমান ছাপোৰ্ট কৰিছে এইটো বেছি ভাল লাগিছে। তুমি যাব নোৱাৰা সেইবোলে এতিয়া হ'ব। এতিয়ালৈকে আপোনালোকে যোনবিলাক ক্লিপ দেখিলে সেইকেইটা মানে পইচা দিয়াৰ কাৰণে সেইটো এটা ট্ৰাষ্ট হয়, যোনটো আমাক দিছে। আমি মানে যোনখিনি মানুহ আছে সেইখিনি সহায় কৰিবলৈ এটা ট্ৰাষ্ট হয়, যোনটো আমি মানে কণ্টিনিউ কৰি যাম। থেংক ইউ অনলাইন গেছ এতিয়া ফাইনেলি বাজিছে কেইটা বাজিছে বাবে কেতিয়া বাজিছে এতিয়া 2:19। আমি ওলাইছিলোঁ তোমাৰ 10:30 ওলাইছিলোঁ। এতিয়া 4 ঘণ্টা পূৰা খোজকাঢ়িছোঁ, একো হেৰিছে এনেকৈ কৰা নাই। এতিয়া ফাইনেলি পাৰ্ভিচৰ ৰুম পালোঁ, গোটেইখিনি কালেকশ্যন যিমান পাৰিলোঁ কৰিলোঁ। ইয়াতে হেৰি কৰিম আৰু লগত মানে বহুতখিনি এনেকৈ হেৰি কৰি আছে দোকানী যোনবিলাক দোকানী মানে মানুহবিলাক সেইখিনি তো ঠিক আছে। এতিয়া ফাইনেলি পাৰ্ভিচ ভাই ৰুমত পাই গ'লোঁ, ৰুমত পাই পেলাই এতিয়া কিমানখিনি কি উঠিছে চব দেখাই আছোঁ। তো এতিয়া পাৰ্ভিচ ৰুমত কেনেকুৱা ভাল লাগিছেনে? বহুত ভাল লাগিছে চাব পাৰে। পইচাখিনি আমি এইখিনি পাইছোঁ আজি দিয়াৰ পইচা ভালেই হেৰি পাইছোঁ আৰু মই পাইছোঁ। সেইবিলাক আকৌ একো নাই, আমি খাই দিম বুলি গোটেই ভিডিঅ' প্ৰচেছ দেখাই আছোঁ নেকি? প্ৰচেছ দেখাই আছোঁ গোটেইখিনি। তো এতিয়া গোটেইখিনি গ্ৰাউণ্ড কৰোঁ, কৰি পেলাই লগ নেপাম চাগে। তো সেইটোৱে আৰু তো ভাল লাগিল, মানে এটাই ভাল লাগিল যে গোটেই নগাঁৱৰ মানুহখিনিয়ে হেল্প কৰিলে। ইমানখিনি এটা হেল্প কৰিলে, মোৰ লগৰখিনিও ভালেখিনি বহুতেই হেল্প কৰিছে। তো সেইটোৱে গোটেই লগৰখিনিয়েও হেল্প কৰিছে, ছাপোৰ্ট কৰিছে যে তই কৰ আমি তোৰ লগত আছোঁ। তো ভাল লাগিল সেইটো কাৰণে। তো আজি ভিডিঅ'টো ইমানতে কম। যদি ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব, যিমান পাৰে ভিডিঅ' শ্বেয়াৰ কৰক। তো ঠিক আছে, নেক্সট ভিডিঅ'ত ফ্লড মানে যিটো এফেক্টেড এৰিয়াত যাম, তাত গৈ পেলাই ফ্লড ৰিলিফ দিম। তো বাই বাই। এণ্ড গোটেই নগাঁৱৰ বাসীৰ কাৰণে এটা বহুত ডাঙৰ চেলুট থাকিল। চেলুট বাই বাই।